সো হোয়াটসঅ্যাপ গাইজ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এম ফিউজনলৈ আজি খুব ইণ্টাৰেষ্টিং ডিভাইচ এটা আপোনালোকৰ মাজত লৈ আহিছোঁ যিসকল নকিয়া লাভাৰ্ছ আছে যিসকল নকিয়া খুব ভাল পায় আগৰ পৰাই নকিয়াক খুব মৰম দি আছে ঠিক আছে তো তেওঁলোকৰ কাৰণে সুখবৰ আৰু আচলতে বৰ্তমান সময়ত মানে বয়কট চাইনাক লৈ পেলাই এটা শ্লোগান চলি আছে সেই সময়তে নকিয়া আচলতে খুব ভাল খবৰ এটা আমাৰ কাৰণে লৈ আহিছে নকিয়া নতুনকৈ এটা কিপেড ফোন লঞ্চ কৰিলে 5310 বুলি পেলাই তেওঁলোকৰ মানে যিটো লাষ্ট মডেল আছিলে 3310 বুলি পেলাই সেই মডেলটো বহুত মানুহে আচলতে আকোৱালি লৈছিলে ইণ্ডিয়ান মাৰ্কেটত খুব ভাল ৰেছপন্স এটা আছিলে তো গতিকে সেই তাৰ পিছতে আচলতে নকিয়াই আকৌ এটা লঞ্চ 5310 বুলি পেলাই এটা নতুনকৈ কিপেড ফোন তো গতিকে যদি আপোনালোকে বিচাৰি আছে এটা সুন্দৰ আৰু ধুনীয়া আৰু বেটাৰী বেকআপৰ এটা ভাল কিপেড ফোন তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ঠিক আছে তো গতিকে আহক আপোনালোকৰ সমালোচনাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নকিয়া 5310টো আচলতে এটা কিপেড ফোন হয় এইটো 4G ফোন নহয় বা স্মাৰ্টফোন নহয় এইটো আচলতে কমপ্লিটলি কিপেড ফোন উইথ ডুৱেল সিম কাৰ্ড থাকিব আৰু বাকী সিম কাৰ্ডখন আপোনাক 2G ইউজ কৰিব লাগিব ঠিক আছে ইয়াতে আপোনাক 3G বা 4G আপোনালোকক ছাপোৰ্ট নকৰে এই ফোনটো কিনিব বিচাৰে তেনেহ'লে দুটা মেইন হাইলাইটিং পইণ্ট কৈ আছোঁ যিকেইটাৰ কাৰণে আপোনালোকে হয়তো এই ফোনটো পাৰ্চেছ কৰিব পাৰে তো গতিকে বৰ্তমান টাইমত হয়তো আপোনালোকে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত আপোনালোকে এই এডভাৰটাইজমেণ্টটো পাই আছে 5310 চাগে বহুতে আচলতে গান প্লে কৰি পেলাই ডান্স কৰি আছে তেনেকুৱা ধৰণৰ তো গতিকে ইয়াতে আপোনালোকৰ মেইন যদি হাইলাইটিং পইণ্ট বা মানে মেইন ফিচাৰ্ছ কওঁ তেনেহ'লে ইয়াত আপোনালোকে এটা ইনবিল্ট MP3 প্লেয়াৰ পাই যাব যিটো সঁচাকৈ কৈছোঁ খুব ধুনীয়া মানে আদাৰ্ছ ব্ৰেণ্ডৰ যিবিলাক মিউজিক MP3 প্লেয়াৰ আছে তাতকৈ আপোনালোকে বহুতখিনি ভাল পাই যাব আৰু লগতে কোম্পানীয়ে কোৱা মতে ইয়াতে আপোনালোকে খুব ধুনীয়া বেটাৰী বেকআপ এটা পাই যাব ভাল বেটাৰী বেকআপ এটা পাই যাব কাৰণ যিহেতু ইয়াত আপোনাৰ 1200 mAh এটা বেটাৰী আছে যিটো নকিয়াৰ কিপেড ফোনটোৰ কাৰণে সঁচাকৈ কৈছোঁ বহুত ডাঙৰ বেটাৰী হয় আৰু লগতে সেই বেটাৰী বেকআপটো কোম্পানী কোৱা মতে মোটামুটি আপোনালোকে 30 ডেজৰ ষ্টেণ্ড বাই পাই যাব যদি আপোনালোকে ফোনটো ছাপ'জ থৈ দিয়ে ইউজ নকৰাকৈ তেনেহ'লে আপোনালোকে মোটামুটি আপোনালোকে 30 ডেজৰ বেকআপ পাই যাব ইয়াতে দুটাই মেইন হাইলাইটিং ফিচাৰ যাৰ কাৰণে আপোনালোকে ফোনটো মই ভাবোঁ কিনিব পাৰে যদি আপোনালোকক এটা কম্পেক্ট চাইজৰ সৰু ধুনীয়া কিপেড ফোন এটা লাগে বেছিকৈ ফোনত কথা পাতিব লাগে তেনেহ'লে আপোনালোকৰ কাৰণে এই ফোনটো খুব ধুনীয়া ফোন যদি গাইজ প্ৰাইজৰ বিষয়ে কওঁ তেনেহ'লে এইটো প্ৰাইচ ইণ্ডিয়ান মাৰ্কেটত পাই যাব আপোনালোকে 3399 ৰুপিজ যদিও অকণমান প্ৰাইচটো বেছি হয় বাট যিটো আগৰ ফোন আছিলে 3310 মডেলটো সেই মডেলটো আচলতে বহুত মানুহে পাৰ্চেছ কৰিছিলে যদিও তাৰ প্ৰাইচটো 3500 আছিলে তথাপি মানুহবিলাকে বহুতখিনি ফোনটো কিনিছিলে তো গতিকে মই ভাবোঁ এই ফোনটো মানুহবিলাকে ভাল পাব মানুহবিলাকে আঁকোৱালি ল'ব কাৰণ যিহেতু সেই ফোনতকৈ এই ফোনটো ডিফাৰেঞ্চটো হ'ল কি যে আপোনালোকে ইয়াত মিউজিক প্লেয়াৰ এটা ইনবিল্ট পাই যাব যিটো বহুতেই ভাল কোৱালিটি মিউজিক প্লেয়াৰ ঠিক আছে তো গাইজ এতিয়া মই ফিচাৰ্ছখিনি আপোনালোকক এটা এটাকৈ এক্সপ্লেইন কৰিছোঁ তো গতিকে আপোনালোকে ভালকৈ শুনিলে হ'ল ইয়াত পাই যাব আপোনালোকে 2.4 ইঞ্চৰ ধুনীয়া ডিছপ্লে মানে কালাৰ ডিছপ্লে পাই যাব প্লাছ আপোনালোকে ইয়াত ডুৱেল স্পীকাৰ পাই যাব FM ৰেডিঅ' পাই যাব যিটো ৱায়াৰলেছ FM ৰেডিঅ' ইয়াৰ কাৰণে কোনো হেডফোন দৰকাৰ নহয় ইয়াতে আপোনালোকে মই কৈছোঁ আপোনাৰ আগতে যে ইয়াতে আপোনালোকে ইনবিল্ট MP3 প্লেয়াৰ এটা পাই যাব লগতে 32GB লৈকে SD কাৰ্ড ছাপোৰ্ট কৰিব প্লাছ ইয়াত বেটাৰীটো যিহেতু কৈছিলে আপোনাৰ 1200 mAh বেটাৰী হয় য'ত আপোনালোকে পাই যাব নকিয়া কমৰে 30 ডেজৰ ষ্টেণ্ড বাই পাই যাব আৰু ইয়াত আপোনালোকে এটা চাৰ্জাৰ পাই যাব যিটো মাইক্ৰ' USB কেবল লগত এটাচ আহিব মাইক্ৰ' USB চাৰ্জাৰ হয় ঠিক আছে USB টু মাইক্ৰ' USB হয় মানে আপোনালোকে এইটো যিবিলাক নৰ্মেলি স্মাৰ্টফোনবিলাকত যিটো পিন হয় সেই পিনটোত চাৰ্জাৰ হয় তো গতিকে কেতিয়াবা যদি আপোনালোকৰ চাৰ্জাৰৰ লগত নাথাকে আপোনালোকে স্মাৰ্টফোনৰ চাৰ্জাৰ দি আপুনি আৰামছে চাৰ্জ দিব পাৰে লগতে ইয়াতে পাই যাব আপোনালোকে 3.5ৰ হেডফোন জেক আৰু ইয়াতে আপোনালোকে ভিতৰত পাই যাব এডাল হেডফোন ফ্ৰীও পাই যাব ঠিক আছে য'ত আজিকালি হেডফোন পোৱা নাযায় নৰ্মেলি তো গতিকে ইয়াত আপোনালোকে হেডফোনো ফ্ৰী পাই যাব গাইজ ফোনটো যদি মই আপোনালোকক কওঁ তেনেহ'লে ইয়াতে লেফ্ট ছাইডৰ পিনে আপোনালোকে দুটা প্লাষ্টিকৰ বাটন পাই যাব আপোনালোকে ভলিউম আপ ডাউন কৰিব পাৰে ৰাইট ছাইডৰ ৰেড কালাৰৰ বাটন আছে তাত আপোনালোকে মিউজিক প্লেয়াৰটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰে যদি আপোনালোকে গান শুনি আছে ছাপ'জ পজ কৰিবৰ কাৰণে তাত মাজৰ বাটনটো ক্লিক কৰিলে হ'ল আৰু যদি আপোনালোকে ফৰৱাৰ্ড বেকৱাৰ্ড কৰিব বিচাৰে তেনেহ'লে আগৰ দুটা বাটন আপোনালোকে ইউজ কৰিব পাৰে লগতে আপোনালোকে গাইজ ইয়াতে পাই যাব 0.3 মেগাপিক্সেলৰ এটা VJ কেমেৰা যদিও কেমেৰা কোৱালিটি খুব বেছি এটা ধুনীয়া নহ'ব তথাপিও আপোনালোকে সৰু সুৰা কাম এই মানে কেমেৰাটো থ্ৰুদি কৰিব পাৰিব যদি গাইজ মই ইয়াৰ আপোনালোকৰ ৰেম আৰু CPU বিষয়ে ক'ব যাওঁ তেনেহ'লে ইয়াতে আপোনালোকে ৰেম পাই যাব 8 MB ৰেম পাই যাব ঠিক আছে লগতে গাইজ ইয়াতে পাই যাব MediaTek 6260A বুলি পেলাই CPU তো গতিকে এইটোৱে আছিলে ফোনটোৰ মানে ডিভাইচটোৰ বিষয়ে ক'ব লগা তো গতিকে গাইজ কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি আপোনালোকে ভাল পালে প্লিজ লাইক কৰি যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ নতুন টেক ভিডিঅ'জ স্পেচিয়েলি লৈ আহোঁ তো গতিকে লগ পাম